হেল্ল' ফ্ৰেণ্ডছ, আজিকালি VFXৰ নাম বহুত চৰ্চিত হৈ আহিছে। মানুহে ইণ্টাৰনেটত লাখ লাখ বাৰ চাৰ্চ কৰিছে প্ৰতিদিনে যে আচলতে VFX আৰু CGI কি বাৰু। VFX, CGI কি আৰু কেনেদৰে কাম কৰে ইয়াক জানিবলৈ মানুহবোৰ আগ্ৰহী হৈ পৰিছে যেতিয়াৰে পৰা বাহুবলী আৰু 2.0 নামৰ মুভিকেইখনে বিশ্বজুৰি ছুপাৰ ডুপাৰ হিট হৈ ৰেকৰ্ড সৃষ্টি কৰিছে। ভিডিঅ'টি আগলৈ যোৱাৰ আগতে এটি ইম্পৰ্টেণ্ট কথা কওঁ যে যদি আপুনি অসমত 2.0 চাবলৈ মন বনাই থৈছে তেন্তে 2D স্ক্ৰীণত কেতিয়াও নাচাব, 3D স্ক্ৰীণতহে চাব। 3Dত চালে আপোনাক এখন 3D চশমা দিব মই এই ভিডিঅ'টিত পিন্ধাৰ দৰে। তাৰ উপৰিও 2.0 প্ৰথমখন ভাৰতীয় চিনেমা যাক সম্পূৰ্ণভাৱে 3D টেকনিক ইউজ কৰি শ্বুটিং কৰাৰ উপৰিও ইয়াৰ মিউজিক 3D আৰু 4D ফৰ্মেটত তৈয়াৰ কৰিলে। গতিকে 3Dত নাচালে আপুনি ইয়াৰ মনোমোহক দৃশ্য, সুন্দৰ 3D মিউজিক আৰু অক্ষয় ৰজনীৰ সাংঘাতিক একশ্যন এনজয় কৰিব নোৱাৰিব। আপুনি নিশ্চয় ভাবিছে যে চিম্পল টেক চেনেলে টেকনিকেল কথা নকৈ মুভি ৰিভিউ কিয় কৰিছে বাৰু। চৰি ফ্ৰেণ্ডছ, মই আচলতে মুভি ৰিভিউ কৰা নাই, আপোনালোকৰ বাবে VFX আৰু CGI টেকনিকৰ সৈতে পৰিচয় কৰিবলৈহে এই ভিডিঅ' বনাইছোঁ। মই মুম্বাইত থাকোঁ। কোনো অসমীয়া যুৱক যুৱতীয়ে যদি VFX ষ্টাডি কৰিব বিচাৰে মুম্বাইত, তেনে ভিডিঅ'টি অন্তিমলৈকে চাওক আৰু তলত কমেণ্ট কৰক, মই নিশ্চয় আপোনাক সহায় কৰিম। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম পুতুল মৰাং, মই মুম্বাইৰ পৰা মোৰ ইউটিউব ষ্টুডিঅ'ৰ পৰা কৈছোঁ। আহক তেন্তে জানো হোৱাট ইজ VFX, CGI আৰু গ্ৰীণ স্ক্ৰীণ ইফেক্ট। যোৱা কেইটামান মাহৰ পূৰ্বে আমাৰ মাজত VFX ইমান পপুলাৰ নাছিল, কিন্তু বাহুবলী মুভিৰ অতি মনোমোহক, আকৰ্ষণীয়, সাংঘাতিক ধুনীয়া চিনবোৰ দেখি দৰ্শকবোৰে ভাবিবলৈ বাধ্য হৈ পৰিছে যে আচলতে এনে আচৰিত ধৰণৰ চিনবোৰ কেনেকৈ সম্ভৱ বাৰু, কিয়নো আচল জীৱনত এনে হোৱাটো একেবাৰে অসম্ভৱ। যেতিয়া ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হ'ল তেতিয়াহে পোহৰলৈ আহিল যে আচলতে VFX নামৰ টেকনিক ইউজ কৰা হয়, নহ'লে এনে ধৰণৰ চিন ক্ৰিয়েট কৰাটো বাস্তৱিকত অসম্ভৱ। আপোনাৰ ইনফৰমেশ্যনৰ বাবে কওঁ যে হলিউডৰ বেছিবোৰ ছবিত VFX ব্যৱহাৰ কৰিহে বনোৱা হয়। উদাহৰণস্বৰূপে অৱতাৰ বা টাইটানিক ছবি আপোনাৰ মনলৈ আনক। টাইটানিক ছবিত দেখা ভয়ংকৰ বিশাল সাগৰখন আৰু জাহাজখন আচলতে এটা ছুইমিং পুলতহে শ্বুটিং কৰি VFX ইউজ কৰি এটা মনোমোহক দৃশ্য তৈয়াৰ কৰিছিল। তাৰ উপৰিও অৱতাৰ ছবিখনে VFX ইউজ কৰি এখন বেলেগ গ্ৰহ বা পৃথিৱীৰ মানৱ জাতিৰ কাহিনী তৈয়াৰ কৰি আমাৰ মাজলৈ এই ঐতিহাসিক ছবিখনি নিৰ্মাণ কৰি লৈ আহিছিল। আহক তেনেহ'লে আমি জানো যে আচলতে VFX কি বাৰু। আজিকালি এই টেকনিক বহুত বেছি পৰিমাণে ব্যৱহাৰ হ'বলৈ ধৰিছে। ইয়াক ভিজুৱেল ইফেক্ট বুলিও কোৱা হয়। ইয়াৰ বাবে কম্পিউটাৰত ডাঙৰ ডাঙৰ VFX ছফ্টৱেৰ ইউজ কৰা হয়। হলিউডত এনে ছফ্টৱেৰ বহুত বেছি পৰিমাণে ব্যৱহাৰ হয় যদিও আজিকালি আমাৰ দেশতো VFXৰ ব্যৱহাৰ বাঢ়িব ধৰিছে। উদাহৰণস্বৰূপে শ্বাহৰুখ খানৰ R1, ঋতিক ৰোশনৰ ক্ৰেজ, বাহুবলী, বৰ্তমানৰ 2.0 ছবি। আজিকালি আহিব লগা প্ৰত্যেক ছবিতে VFXৰ ব্যৱহাৰ হৈছে, কিয়নো VFXৰ ব্যৱহাৰ কৰি যি ধৰণৰ কাল্পনিক চিন আপুনি ৰচনা কৰিব বিচাৰে সেইটো সম্ভৱ, কিন্তু VFX নোহোৱাকৈ ই সম্ভৱ নহয়। আপুনি এখন বেলেগ পৃথিৱী, নদী, সাগৰ, বায়ুমণ্ডল, চহৰ যি মুখেৰে নাম লয় তাৰেই কাল্পনিক ইমেজ VFXৰ দ্বাৰা সম্ভৱ। যদি আপুনি কোনো ছবি চাই আনন্দিত হোৱাৰ স্বত্তেও ভাবি আশ্চৰ্য হৈছে যে প্ৰকৃততে কেনেকৈ সম্ভৱ, তেতিয়াহ'লে বছ মাত্ৰ ভাবি ল'ব যে এয়া ভিজুৱেল ইফেক্টৰ যাদুহে, ৰিয়েল নহয়। এতিয়া আমি জানিলোঁ যে ভব্য, শানদাৰ, আকৰ্ষণীয় মুভি বনাবলৈ VFX ছফ্টৱেৰ ইউজ কৰা হয়, কিন্তু ই কি আৰু কেনেদৰে কাম কৰে। আচলতে প্ৰথমে এটা চিন এক্টৰ আৰু ডাইৰেক্টৰৰ দ্বাৰা শ্বুটিং কৰি লোৱা হয়। যেতিয়া এক্টিং কৰি থাকে তাৰ পিছফালে এখন গ্ৰীণ স্ক্ৰীণ বা ব্লু স্ক্ৰীণ লগাই দিয়া হয়, যাতে কম্পিউটাৰ ইউজ কৰি ইয়াক পিছত সহজে গুচাই দিব পৰা যায়। আপুনি চোৱা মোৰ নিজৰ এই ভিডিঅ'টি। যিকোনো চিন শ্বুটিং কৰাৰ পিছত কম্পিউটাৰত থকা VFX ছফ্টৱেৰ দ্বাৰা এডিট কৰি দিয়া হয়। এনেদৰে VFX বা ভিজুৱেল ইফেক্ট
গ্ৰীণ স্ক্ৰীণ ব্যৱহাৰ কৰি এখন কাল্পনিক মনোমোহক ভব্য ছবি নিৰ্মাণ কৰা হয়। আমি VFX যদি আলোচনা কৰোঁ তেন্তে CGI বিষয়ে জনাটো অতি আৱশ্যক। CGI মানে হ'ল কম্পিউটাৰ গ্ৰাফিক ইমেজ। আজিকালি CGI সকলো মুভিতেই ব্যৱহাৰ কৰে, কিয়নো CGI টেকনিক ইউজ কৰি যিকোনো ছেট, গাঁও, চহৰ, বিল্ডিং, নদী আদি ৰচনা কৰা হয়, যাক দেখিবলৈ সাংঘাতিকভাৱে ৰিয়েল বা সঁচা যেন লাগে। লগতে মুভি ছেট বনোৱাৰ লাখ লাখ খৰচো বচাব পাৰি। যদি আপুনি অৱতাৰ মুভি চালে তেন্তে মই আপোনাক জনাওঁ যে ইয়াৰ প্ৰত্যেকটো দৃশ্যক VFX CGI টেকনিক ইউজ কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি নিউক্লিয়াৰ বিস্ফোৰণ, ডাইনোছৰ, আকাশ, মানে আপোনাৰ কল্পনা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি কি ধৰণৰ কাল্পনিক বস্তু সৃষ্টি কৰিব বিচাৰে। আপুনি যি কল্পনা কৰিব পাৰে তাকেই CGI টেকনিকৰ দ্বাৰা বনাব পাৰি। হেল্ল' ফ্ৰেণ্ডছ, আজি আপুনি নিশ্চয় আইডিয়া পালে যে VFX বা CGI মানে কি। যদি আপুনি ভিডিঅ'টি ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু সদায় কুশলে থাকক। থেংক ইউ।